ছাত্ৰ ছাত্ৰীসকল নতুন এটা ভিডিঅ' লৈ তোমালোকৰ মাজত উপস্থিত হৈছোঁ। এই ভিডিঅ'টোৰ যোগেদি তোমালোকক জনাম যে EHS স্কুটি প্ৰতিবাদৰ টুইট সমগ্ৰ ৰাজ্যজুৰি যিটো চলি আছে। তো ছাত্ৰ ছাত্ৰীসকল আমাৰ চেনেলত যদি তোমালোকে নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা, কিয়নো তোমালোকৰ এক্সাম ৰিলেটেড অফিচিয়েল আপডেটসমূহ আমাৰ দি থকা হয়। গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আমি আপডেটবোৰ দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যনটো পাই যোৱা। তোমালোকে এতিয়ালৈকে স্কুটিৰ কাৰণে টুইট কৰিলা নে নাই? হয়, সকলো ছাত্ৰ ছাত্ৰীক জাষ্টিছৰ কাৰণে আমি আছো। হয়, ছাত্ৰ ছাত্ৰীসকল সকলো ছাত্ৰ ছাত্ৰীৰ হৈ অভিভাৱক সহ সকলো ছাত্ৰ ছাত্ৰীৰ হৈ আমি টুইট কৰিবলৈ ওলাইছো যে যিসকল ছাত্ৰ ছাত্ৰীয়ে টুইট কৰিব পৰা নাই সেইসকল ছাত্ৰ ছাত্ৰী কেনেকৈ টুইট কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ মন্তব্য যে 60%তে স্কুটি দিব লাগিব, আজি ভিডিঅ'টোৰ যোগেদি সবিশেষ আলোচনা কৰিম। হয়, ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্ক্ৰীনৰ পিনে দেখুওৱা হৈছে এইটো টুইটৰ দ্বাৰা তোমালোকে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে তোমালোকে টুইট কৰিবা যে উচ্চতৰ মাধ্যমিকত যিসকল ছাত্ৰ ছাত্ৰীৰ 2025ত পাছ কৰিছে সেইসমূহ ল'ৰা ছোৱালী বহুত কষ্ট কৰি পাছ কৰিছে, মনত বহুত ডাঙৰ আশা লৈ পঢ়িছে, সিহঁতৰ কষ্ট বিফলে যাব নিদিব ছাৰ। লাগিলে অহাবাৰ কাৰণে 80% কৰি দিয়ক, আমাক এইবাৰ ছোৱালীসকলক 60%ত আৰু ল'ৰাৰ ক্ষেত্ৰত 75%ত স্কুটি দিয়ক। এইটো কাৰণে আপোনাৰ ওচৰত দাবী জনাইছোঁ। এইখিনি লিখি তোমালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো টুইটাৰ হেণ্ডেলত আছে টুইটাৰ হেণ্ডেলত গৈ তোমালোকে এইখিনি তাত টুইট কৰি মেছেজ দি দিয়ক। ছাত্ৰীসকল তোমালোকৰ মনৰ যিটো আৱেগ সেইটো তোমালোকে প্ৰকাশ কৰিব পাৰিবা টুইটাৰ হেণ্ডেলত। চ' এতিয়ালৈকে যিহেতু যদি 80%তে স্কুটি দিবলগীয়া হয় তেন্তে প্ৰথমৰ পৰাই দিব লাগিছিল, কিয় দিয়া নাই তেতিয়া মামাই। আমি এদিন আন্দোলন কৰিলো, এই আন্দোলন চলি থাকিব, সকলো সহযোগ কৰিব। হয়, মই 78, কোনোবা ছাত্ৰীয়ে লিখিছে মই 78 পাইছো তথাপি স্কুটিৰ যোগ্য নহয় নেকি, আৰু আগৰখিনি 60% পায়ে স্কুটিৰ যোগ্য হৈছিল। আমি 75, 76, 77, 78, 79 পায়ো স্কুটি কিয় নাপাম? হয়, ছাত্ৰীগৰাকীৰ মন্তব্যখিনি শুনি বহুতেই বেয়া লাগিলে, কিয়নো হয় কোনোবা ছাত্ৰ ছাত্ৰী আগতে 60% পাই যোৱাবাৰ যদি স্কুটি পাব পাৰিছে তেন্তে আমি এবাৰ 75% পায়ো কিয় স্কুটি পাব নোৱাৰিম, কিয় স্কুটি পৰা ভিতৰত থাকিম? হয়, ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এনেকে টুইট কৰি যোৱা, তোমালোকৰ নিশ্চয় কিবা এটা হ'ব। হয়, ছাত্ৰ ছাত্ৰীসকল যদি চেনেলটোত কোনোবা নতুনকে ভিজিট কৰিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, কিয়নো স্কুটি নোপোৱালৈকে তোমালোকৰ লগত আছো, তোমালোকৰ লগত টুইট কৰি থাকিম। তোমালোকে যিটো কবা সেইটো সাপেক্ষে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টুইট কৰি যাম।